বহুত সময় হালি হালি কাম কৰি লগতে পঢ়ি আপোনাৰ ডিঙিৰ বিষ আৰু কান্ধৰ বিষ হ'ব ধৰিছে আপোনাৰ যদি এইটো সমস্যা হৈছে তেনেহলে চিন্তা নকৰিব আজি মই কেইটামান এনেকুৱা সহজ ব্যায়াম শিকাই দিম যিগিৰা যদি আপুনি সদায় কৰি যায় থাকে এই যে ডিঙিৰ বিষ কান্ধৰ বিষৰ সমস্যা হৈছিলে সেই বিষটো লাহে লাহে কম হৈ যাব এতিয়া আহক আমি একেলগে সেই সহজ ব্যায়াম কেইটা কৰোঁ প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি এখন হাতত এনেকৈ বহি ল'ব তাৰ পিছত আনখন হাতেৰে ডিঙিটো এনেকৈ এটা সাইডে টানিব এনেকৈ 10 সেকেন্ড ধৰি ৰাখিব আপুনি এইটো অংশত এটা খুব সুন্দৰ ষ্ট্ৰেচ অনুভৱ কৰিব এনেকৈ 10 সেকেন্ড ধৰি এৰি দিব আনটো সাইডে এনেকৈ হাতখনত বহি লৈ এনেকৈ 10 সেকেন্ড ধৰিব আৰু এৰি দিব আৰু এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটো বাবে আপুনি আপোনাৰ থুতুৰিটো এনেকৈ পিছফালে লৈ যাব এনেকৈ আপুনি 10 সেকেন্ড ধৰিব আৰু আগুৱাই দিব এইটো ব্যায়াম কৰিলে আপুনি আপোনাৰ ডিঙিৰ পিছফালে এইখিনি অংশত এটা খুব সুন্দৰ ষ্ট্ৰেচ অনুভৱ কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ হাত দুখন এনেকৈ সন্মুখৰ ফালে ল'ব আপুনি যেন কিবা এটা বস্তু এনেকৈ হেচিব চেষ্টা কৰিছে তেনেকৈ কৰিব তাৰ পিছত লাহে লাহে সন্মুখৰ ফালে এনেকৈ হাউলি যাব পজিশনটো এনেকৈ 10 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত উঠি আহিব এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব ব্যায়ামকেইটা কৰি একেবাৰে ৰিলেক্স লাগি গৈছে নে যদি লাগি গৈছে তেনেহলে কাইন্ডলি কমেন্ট কৰি জনাব থ্যাংক ইউ